हेलो फ्रेंड्स मोर अन्यटा भिडिओ मैं आपलोक সকলোকে স্বাগতম জনালো। মই বৰ্তমান উপস্থিত আছো এটা যোৰহাটৰ লোকেল ব্ৰেণ্ড মাকাও ব্ৰেণ্ডত কি কি পায় দেখুৱাম আপোনালোকক আৰু দাদাৰ সৈতে কথা পাতিম। তেওঁলোকৰ মাকাও ব্ৰেণ্ডত কি কি থলুৱা প্ৰডাক্ট তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে। আমি বৰ্তমান কথা পাতো দাদাৰ সৈতে মাকাও কি কি প্ৰডাক্ট আছে প্ৰডাক্টৰ বিষয়ে জানো। আমি বৰ্তমান দেখিবলৈ পাইছো মাকাওৰ মাষ্টাৰ্ড অইল, মাকাওৰ গ্ৰীণ টি, মৌজুল আৰু মাকাওৰ ব্লেক টি। দাদাৰ সৈতে দাদা নমস্কাৰ, আপোনাৰ প্ৰডাক্ট গিটাৰ বিষয়ে অলপ জনাব নেকি? হয়, মোৰ এইটা বস্তু সম্পূৰ্ণ ঘৰুৱা বস্তু, ঘৰুৱা প্ৰডাক্ট আৰু মোৰ নৰালি ঢেকীয়াজুলিত ঘৰ, তাতে মোৰ সম্পূৰ্ণ গোটেই বস্তুকেইটা ৰেডি কৰা হয়। তেল হিচাপেও আপোনাৰ হ'ল আজি মানে 4 বছৰৰ ওচৰা-ওচৰি হ'ব হ'ল গোটেই বস্তুকেইটা। আপুনি তেলটো মানে সৰিয়হৰ পৰা মেচিনত পেৰে নে ঘৰুৱা পদ্ধতি? এইটো আপোনাক মানে যিটো আমাৰ কাঠি ঘানি বুলি কয়, কেঁচা বেল কাঠৰ ঘানি প্ৰস্তুত কৰা হয়। আপোনাৰ এইখিনি হাতে বনোৱা গ্ৰীণ টি হয়। এইখিনি গ্ৰীণ টি ন? হয়, গ্ৰীণ টি মানে এইখিনি আপোনাৰ হাতে বনোৱা মানে জুইত বনোৱা হয়। লিখাও আছে ওপৰত হেণ্ডমেড এণ্ড স্মোক গ্ৰীণ টি বুলি দেখি থোৱা আছে। আৰু লগতে আপোনাৰ মৌজুল তাৰ লগতে সংগতি ৰাখি কৰা হৈছে আৰু বাকী সেয়া চাহ। আৰু আপুনি ঘৰুৱা বস্তু হালধিৰো কিবা কৰে নেকি? হয়, মোৰ প্ৰডাকশ্যন হালধিও আছে, কিন্তু হালধি মানে আপোনাৰ পিছাৰ পৰা আৰম্ভ কৰি পেকেজিঙলৈকে সম্পূৰ্ণ কৰা হয়। এইটো মোৰ কি প্ৰডাক্ট, কি চামনিৰ তলত পৰি যায় আপুনি জনাব নেকি? এইটো আপোনাৰ যদি খাটি মৌজুল হয় তেতিয়াহ'লে তাত অকণমান হ'লেও এইটো যিটো চেডিমেণ্ট পৰে সেইটো পৰাটো মানে কি হয় নিশ্চিতেই। আৰু তাৰ লগতে আপোনাৰ দুটা কথা আহে, যদিহে কেনেবাকৈ মানে সৰিয়হ বা মেটেকা জাতীয় ফুলৰ পৰা মৌজুলটো মানে সংগ্ৰহ কৰা হয় তেতিয়াহ'লে তাত ই অকণমান ৰঙচুৱাৰ লগতে আৰু এই বস্তুটো মানে সৰহীয়াকৈ পৰা দেখা যায়। বাকী যিখিনি ফুল আছে সেই ফুলৰ মানে কি হয় অকণমান ৰং পাতল হয়, তাত মানে কি হয় আপোনাৰ ইয়াৰ যিটো আমাৰ চেডিমেণ্ট পৰিছে সেইটো অকণমান পাতল আৰু কম যেন দেখা যায়, কিন্তু পৰাটো খাটি হ'লে পৰি দিয়ে। আপুনি বৰ্তমান মানে লোকেল তেলটো মাৰ্কেট লোৱাৰ ক্ষেত্ৰত কেনেধৰণে মানে আপুনি বৰ্তমানটো ইঞ্জিন পোবালি মানুহে চিনি পায় ন, এইটো তেল লোৱাৰ ক্ষেত্ৰত আপুনি মানে কেনেদৰে মাৰ্কেটত সঁহাৰি পাইছে? এইখিনি আচলতে যিসকল এই বিষয়ে মানে ধাৰণা আছে খাটি তেলৰ বিষয়ে, তেখেতসকলে বস্তুটো চাই আৰু কথাখিনি জানি পেলাই তেখেতসকলে বস্তুটো মানে ল'ব বিচাৰে। আৰু এবাৰ যি লৈছে তেখেতসকলে আৰু দ্বিতীয়বাৰ মানে বেলেগ তেল বিচাৰি যোৱা নাই। মোক যিকোনো পাৰে তেখেতসকলে মানে কি হয় সেইখিনি বস্তু মই মানে তেখেতসকলে বিচৰামতে যোগাৰ কৰি দিছো আৰু সেইখিনি তেখেতসকলে মানে সময় লৈ পেলাই উপকৃত হৈছে বুলি ভাবিছো। আপোনাৰ পৰা যদি গ্ৰাহকে ল'ব বিচাৰে আপোনাৰ ক'ত যাব লাগিব, আপোনাৰ কণ্টেক্ট নম্বৰটো দি দিব নেকি? মোৰ এইখিনি বস্তু বিশেষকৈ যোৰহাট আপোনাৰ বুদ্ধ দলঙৰ ওচৰতে মোৰ দোকান আছে মাকাও বুলি, আৰু তাৰ বাহিৰেও মোৰ ফোন নম্বৰ আছে, কণ্টেক্ট কৰিলে মোক মানে আপোনাৰ ফোন নম্বৰটো জনাই দিব। 60010805। আহক আপোনালোকে মাকাও প্ৰডাক্টবোৰ ক্ৰয় কৰক, তেতিয়াহে দাদাই আৰু ভাল ধৰণে থলুৱা প্ৰডাক্ট তৈয়াৰ কৰি যাবলৈ উৎসাহ পাব। বৰ্তমান যুগত আমি অকল যে বাহিৰৰ পৰা অহা যিকোনো তেলেই হওক বা চাহপাতেই হওক বা বিভিন্ন ধৰণৰ প্ৰডাক্টবোৰ যে ক্ৰয় কৰিব পাৰিব, তেনেদৰে আমি থলুৱাভাৱে কষ্ট কৰি তৈয়াৰ কৰা আমাৰ প্ৰডাক্টবোৰো আমি ব্যৱহাৰ কৰিবৰ সময় হ'ল। তেতিয়াহে আমাৰ নিবনুৱা সমস্যাৰ লগতে বিভিন্ন ধৰণৰ সমস্যাবোৰ দূৰ হ'ব। যে আমি ঘৰুৱাভাৱে তৈয়াৰ কৰিলোঁ বুলি বস্তুটো যে আন প্ৰডাক্টতকৈ যে নিম্নমানৰ হ'ব তেনে কোনো কথা নহয়। ইয়াতো আমি কষ্ট কৰি সমানেই ধন টকা পইচা খৰচ কৰি আমি সময় খৰচ কৰি তৈয়াৰ কৰা হয়। আৰু আমি ইয়াৰ পৰাই আশা ৰাখিছোঁ যে মাকাও সকলো প্ৰডাক্ট দীৰ্ঘজীৱী হওক, ইয়াৰ কামনাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।